বাহুবলী এইখন দেখিছেনে কেনেকুৱা লাগে খাই মজা লাগে নমস্কাৰ আপোনালোকৰ মাজত আকৌ এটা নতুন ভিডিঅ' চাবলৈ চাইছে নমস্কাৰ 2.0 এক ছেকেণ্ড নখক মই কাম এটা কৰি আছো মানে কামটো এইটো হ'ল মানে ভাত বনাই থাকোঁতে গেছটো শেষ হৈ গ'ল মই গেছটো লগাই আহিছোঁ আপোনালোকে চাই থাকিব এনেকৈ লগ পাই আছোঁ ৰখি থাকক জয় বাহুবলী গেছটো লগাই আহিলোঁ এইটো খালী চিলিণ্ডাৰটো বাহিৰত পেলাই থৈ দিছোঁ কোনে কি কৰে কৰি থাকিব মানে খেলটো বহুত ডাঙৰ কথা হ'ল দামটো হৈছে 1160 যায় আকৌ 20 দিন মানিছোঁ কাৰোবাৰ বেছি দিন যাব পাৰে 30 দিন যাব পাৰে লাগে দুমাহো যাব পাৰে কিন্তু বেছিকেইটা ডেট থাকিব ন যে এইটো প্ৰতিটো চিলিণ্ডাৰটো 30 দিন ব্যৱহাৰ কৰিব পাৰে আপোনালোকে আমাৰ ঘৰৰ অৱস্থাটো চাই পেলাই মানে কেলকুলেশ্যনটো এনেকুৱা কৰা হৈছে মানে বেছি গেছটো ব্যৱহাৰ হোৱা নাই এনি টাইম গেছ ব্যৱহাৰ তেওঁ মানে 20 দিন যোৱা কাৰণটো নাজানো আচলতে মই কিয় কাৰণে 20 দিন গ'ল আৰু আমি কথা পাতি আছোঁ ঘৰৰ মানুহৰ লগত 20 দিন কিয় গৈছে মানে বস্তুটো আচলতে চৰকাৰে বস্তুবিলাক দাম বঢ়াই আছে কিন্তু আকৌ যোনটো কোৱাণ্টিটিটো কমি আছে এনেকুৱা যে মোৰ অনুভৱটো হৈছে মানে আপোনালোকে কি কৰিব ক'ব খালি কমেণ্ট কৰি জনাব আপোনালোকে এনেকৈ চাই থাকক আৰু মই আজিৰ পৰা ভাত গেছত নাখাওঁ জুইত বনাই খাম যোনটো বস্তু আগৰ পৰাই চলি আছে জুইত বনাই খোৱাটো স্বাস্থ্যৰ কাৰণে ভাল মানে গেছ নাখাওঁৱে আজিকালি ভাতত চিলিণ্ডাৰ লগাই পেলাই ৰেডি এতিয়া মানে ভাতকেইটা খোৱা দেৰি হ'ব কাৰণ এতিয়া 10:30 বাজিছেহে দুপৰীয়া সময়ত ভাত খাব লাগিব তেওঁ মানে এইখিনি সময়ত মানে কিবা টেঙা জাতীয় কিবা জ্বলা জাতীয় খাব মন গৈছে কি খাওঁ ভাবিছোঁ থাকোঁতে মনত পৰি গ'ল যে বুট খামগৈ আমাৰ ঘৰৰ ওচৰতে বুট বেপাৰী এতিয়া আছে মানে ইমান ধুনীয়া আপুনি কি যেনেকৈ খাব বিচাৰে মানে জ্বলা খাব বিচাৰে জ্বলা খাব পাৰিব টেঙা বিচাৰে খাব পাৰিব টেঙা খাব পাৰিব সেইখিনি খাবলৈ যাওঁ আপোনালোকে দেখাই তোমালোকে চাই নমস্কাৰ 2.0 এইখিনিতে ছোৱালীজনী দেখাবলৈ চাওঁগৈ বলকচোন দেখিছা এই জাষ্ট পতাই আছোঁ এইজনীক জাষ্ট পতাই আছোঁ য়েছ দিয়ে নে ন' দিয়ে আপোনালোকক জনাই আছোঁ মই ৰখা আহি আছোঁ এই মানে কেপটোত লগাই লৈছোঁ অকণমান ছাল এটা মাৰি দিছোঁ ছালটো মাৰি এইখন চাওক এইখন দেখিছেনে তুমখনৰ বেক চাইডে আছে মিছল বুটৰ দোকানখন তাত যাম এতিয়া হওক বলক জলদি খাওঁগৈ বলক এই জাষ্ট ভিনি দোকান পাইছোহি বুট খাবলৈ ভিনিয়ে বুট বনাই আছে তুমি বুট খাবলৈ আহিছে কেনেকুৱা লাগে বুট খাই মজা লাগে এই মজা লাগে বুলি কৈছে আমি এতিয়া খাম এতিয়া অকণমান ৰখক দেখাই আছোঁ কেনেকৈ বনাই কেনেকুৱা জ্বলা দি খাম জিভা পানী পৰি গৈছে মোৰ মানে এনেকৈ চাই থাকিম আমি এতিয়া খাম আলু মটৰ খাম এ বনাই আছে আলু মটৰ লৈ লৈছে ভিনিয়ে সুন্দৰকৈ চাই থাকিব এনেকৈ বাদাম দি দিছে এতিয়া তাৰপিছত বাদামো দিছে আৰু এইটো কাৰি পাত্তা দিছে কাৰি পাত্তা মানে আমাৰ অসমীয়া ভাষাত ক'বলৈ গ'লে নৰসিংহ হয়নে এই পিঁয়াজ দিছে ঢালিছে পিঁয়াজ জিভা পানী পৰি গৈছে মোৰ এনেকুৱা মানে টপটপাই আছে জিভা পানী এই সুন্দৰ দিয়া এই এতিয়া জলকীয়া পিছত এতিয়া আদাটো মাৰিছে মানে মই দুভাগ ল'ম মানে মোৰ বন্ধুৱে মানে জ্বলা নিদিয়ে খাব আৰু মই জ্বলা দিয়াটো খাম মানে যিটো মোক আপোনাক কৈ থৈ আহিছিলোঁ যিটো আজি জ্বলা খাব মন গৈছে অলপ টেঙা খাব মন গৈছে কেনেকুৱা এইটো স্পেচিয়েল জ্বলা নিদিয়া ৰেডি হৈ গৈছে কি সুন্দৰকৈ বনাইছে ভিনিয়ে এই মুখখন চাই ল'ব দেই বহুত মানুহে চিনিটো পায়ে চাগে কেনেকুৱা টেষ্টি বনাই সন্ধিয়াখিনি সময়ত চাব কেনেকুৱা ভিৰ হৈ থাকে এতিয়া মোৰটো বনাই আছে জ্বলা দিয়াটো জ্বলা ফালি দিব লাগিব দেই এই জ্বলা দি আছে এইটো মাৰি আছে সুন্দৰ দিব দেই এতিয়া বাদাম কেইটামান আকৌ দি দিছে এই বাহ আপোনালোকে যেনেকৈ বিচাৰে মানে ভিনিয়ে সেনেকৈ বনাই দিব হয় ভিনি যেনেকৈ বিচাৰে মানে বস্তুটো বোলে আপোনাৰ জ্বলা কমকৈ লাগে জ্বলা বেছিকৈ লাগে ক'ৰবাত মুড়ি লাগে ক'ৰবাত মুড়ি নালাগে ক'ৰবাত পাপৰ লাগে ক'ৰবাত পাপৰ লাগে কি আপুনি যেনেকৈ বিচাৰে সেনেকৈ বনাই দিব টেষ্টিকৈ বনাই দিব কিন্তু এইটো পকাইছোঁ চাওক এইটো মোৰ স্পেচিয়েলটো জ্বলাটো কেনেকুৱা খাম এতিয়া আপোনালোকক দেখাই আছোঁ বঢ়িয়া অতি সুন্দৰ মানে 10ৰ ভিতৰত 10 দিছোঁৱেই 1 নম্বৰ বেছিকৈ দিছোঁ ইমান সুন্দৰ লাগিছে খাই নমস্কাৰ বহুত জ্বলা খালোঁ একে ঘামি গৈছোঁগৈ যোৱাৰ আগত শেষত এটা কথা কৈ যাওঁ বহুতেতো চিনি পায় অচিনাকি মানুহখিনিক কৈছোঁ যে আমাৰ ভিনিৰ দোকানৰ লোকেশ্যনটো হৈছে যে টৰ্ণফিল্ডৰ ওচৰতে টৰ্ণফিল্ডৰ ওচৰতে তেওঁক পাব যিখিনিখন ওপৰতে আহে আপোনালোকে পাই যাব ধুনীয়াকৈ জ্বলা হওক খাই যাব দেই মই বহুত খালোঁ জ্বলা মন পচন্দ বহুত জ্বলা খালোঁ কিন্তু বহুত ভাল লাগিছে কিন্তু আপোনালোকে এনেকৈ চাই থাকিব নমস্কাৰ ওপৰতে ঘৰলৈ গৈ আছোঁ যাওঁ বাই বহুত গৰম লাগিছে আৰু এইখিনিতে কথা এটা কওঁ ঘৰলৈ গৈ থাকোঁতে এটা বস্তু দেখা পালোঁ বস্তুটো আপোনালোকক দেখাই আছোঁ এইটো চাওক মানে বস্তুটো এইটো চাই লওক মানে আচলতে কুকুৰটো থাকিব লাগে 4খন ভৰি আছে এতিয়া 3খন আপোনালোকে লক্ষ্য কৰিছে নে নাজানো এই চাওক 3খন ভৰি তাৰ আছে এতিয়া 3খন ভৰি
কথাটো এইটো হ'ল মানে কুকুৰটোৰ এক্সিডেণ্ট হৈ এনেকুৱা অৱস্থা হ'ব পাৰে বা কোনোবাই মাৰি পেলাইও এনেকুৱা অৱস্থা হ'ব পাৰে, সেইটো পিছৰ কথা। কিন্তু মানে এটা শিক্ষা পালোঁ যে এইটোৱে যে তাৰ 4খন ভৰি আছিলে আগতে, এতিয়া বৰ্তমান 3খন ভৰি আছে। এই 3খন ভৰি থকা অৱস্থাটো তাৰ যে জীৱনৰ সংগ্ৰাম চলাই আছে, সি আগতে যেনেকৈ কটাই আছিল জীৱনটো এতিয়াও সেনেকৈ কটাই আছে। অকণমান কষ্ট পাইছে যদিও মানে সি হাৰ মানা নাই। ইয়াৰ পৰা এইটো শিক্ষা পালোঁ যে আমাৰ মানুহবিলাকে নিজৰ কৰ্ম জীৱনতে হওক বা ব্যস্ততা জীৱনতে হওক, সকলো মানুহে কিবা নহয় কিবা ক্ষেত্ৰত ভাগৰি পৰে, বা সেইখিনি ভাগৰি পৰাৰ পৰত যে মানুহে যে উঠিবলৈ যে সাহস যে নাপায়। আমি ইয়াৰ পৰা এইটোৱে বুজিছোঁ মানে সাহস কৰিব লাগে। যে এটা জীৱৰ পৰা আমি শিক্ষা দিছে যে এওঁ যেনেকৈ সাহস কৰিছে, সি 3খন ভৰিটো এতিয়া জীৱনটো যেনেকৈ চলাই আছে, আমি ভাগৰি যাব নালাগে, যিকোনো ক্ষেত্ৰত আগবাঢ়ি যাব লাগে। তেও আজি মই ভাল এটা কথা বুজি পালোঁ, মোৰ ভাল লাগিছে। এনেকৈ চাই থাকিব নমস্কাৰ 2.0 অলপ এতিয়া কমেডিত আহি গৈছোঁ আকৌ দেই, মুঠত আহি গৈছোঁ মই, চাব লাগিব এতিয়া। ক'ত যাব কলিজা, ক'ত যোৱা? এন্ধাৰে এন্ধাৰে ক'ব খোজে তোমাকে, বুকু মাজত জ্বলা সপোন, তুমি জানো আহিবা মোৰ প্ৰণয়ৰ দুৱাৰ খুলি, সাঁচি ৰখা মৰম ল'বলে। কেনেকুৱা ৰোমেণ্টিক লাগিছে মনটো মোৰ, বাকী ভাল লাগিছে দেই। এনেকৈ চাই থাকিব নমস্কাৰ 2.0। আজি অলপ প্ৰেম কৰিম। নমস্কাৰ। আজি ভিডিঅ'টো বহুত সৰু হ'লেও কেনেকুৱা হৈছে জনাব। এতিয়া ভিডিঅ'টো এইখিনি সামৰি মাৰিছোঁ। লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আপোনালোকে মৰমৰ নমস্কাৰ 2.0 গুলি।